আৰু এইখন আমাৰ ফিল্ড হয় ফিল্ডতে মই গৰু বান্ধিলোঁ আৰু এতিয়া যাই আছোঁ বজাৰলৈ আৰু মোৰ লগত আছে মনোজ ভাই আৰু মই যাই আছোঁ চুলি কাটিবলৈ চলে কি কৰি আছা কাৰ মোবাইল চাই আছা হেই তোৰ নহয় Hello guys, good morning and welcome back to my YouTube channel. আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু মই হৃday আৰু আপোনাৰ চাইছে মোৰ YouTube channel Adhikari। গাইছ মোৰ মুখৰ অৱস্থা মই জাষ্ট টোপনিৰ পৰা উঠিলোঁ আৰু আজি ভাবিছোঁ মোৰ ডেইলি লাইফষ্টাইল ব্লগ এটা বনাম এতিয়া বাহিৰত যাম আৰু কি কৰোঁ গোটেইখিনি দেখুৱাম সব ভিডিঅ'টো চাই থাকক গাইছ মই এতিয়া আহিলোঁ আমাৰ ঘৰৰ পিছফালে আৰু চাব পাৰে মই এতিয়া পিছফালে আহিলোঁ কাৰণ পিছফালে অহাৰ কাৰণ হ'ল যে মই ৰাতিপুৱা এটা কাম আছে মোৰ ডেইলি কাম আৰু ডেইলি কামটো হ'ল যে মই ৰাতিপুৱা উঠি আমাৰ দুটামান গৰু আছে আৰু সেই দুটা গৰু পিছফালে বান্ধি আহিব লাগে তো ৰাতিপুৱা মই যাওঁ সদায় আৰু সেনেকৈ আহিলোঁ মুখ চুখ ধোৱা নাই মই ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে জাষ্ট সেনেকুৱাকৈ আহিলোঁ আৰু মুখৰ অৱস্থা মোৰ বেয়া হৈ আছে আপোনালোকে চাব পাৰে মই একদম মানে মুখ চুখ ধোৱা নাই মই সেনেকৈ আহিলোঁ আৰু এই দুটা আমাৰ গৰু চাওক এই দুটা গৰু হয় আমাৰ আৰু মই আহিলোঁ পিছফালে চাওক পিছফালে কিমান ধুনীয়া পৰিৱেশ সেউজীয়াৰ সোণোৱালী চাওক কিমান ধুনীয়া পৰিৱেশ আৰু এতিয়া যাম গৰুকেইটা দি আহোঁ পিছফালে তো গাইছ মই গৰু বান্ধিলোঁ আৰু এইখন আমাৰ ফিল্ড হয় ফিল্ডতে মই গৰু বান্ধিলোঁ গাইছ গৰুকেইটা দি আহি মই ঘৰত তলোঁ আৰু এতিয়া মানে মুখ ধুব লাগিব মই টুথব্ৰাছ লৈছোঁ এতিয়া আৰু মুখটো ধুই লওঁ গাইছ মই মুখ ধুই ৰাস্তাৰ সন্মুখত আহিলোঁ আৰু চাব পাৰে এইটো আমাৰ ঘৰ যদি আপোনালোকৰ হোম টাউৰ ভিডিঅ' লাগে তেতিয়া প্লিজ মোক কমেণ্ট কৰি জনাব আৰু এইফালে হ'ল আমাৰ ৰাস্তা হয় এইফালে আৰু এইফালে গাৰ্ডেনৰ নিচিনা কিবাকিবি আছে তো মই মুখখন ধুই লওঁ তো তাৰপিছত দেখাই আছোঁ Hey guys, মই ঘৰৰ পৰা কিবাকিবি খাই এতিয়া যাই আছোঁ বজাৰলৈ মোৰ লগত আছে মনোজ ভাই আৰু মই যাই আছোঁ চুলি কাটিবলৈ আমাৰ দুজনৰ চুলি বহুত ডাঙৰ হৈছে সেইকাৰণে ভাবিলোঁ চুলি কাটিব যাওঁ আৰু আজি ৰাতিপুৱাই বহুত ৰ'দ দিছে একদম কি কম হয়নে মনোজ ভাই বহুত ৰ'দ দিছে তো চুলি কাটি আহোঁ তো ভিডিঅ'টো চাই থাকক আৰু আগলৈকে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste. So guys, chuli kati ahilo ami. Bahut time lage. Hair cutting sab. Guys, motto kana lagise motto mane katisu normal aro. তো কেটে গেল তোর কেটে গেল হইছে মোট 80 টাকা লইছে ভাই 80 টাকা এই মিছা কথা বলতে 80 টাকা লওয়া নাই 20 টাকা কত দিছিস 20 টাকা পিছে আবে কিটা দিছ 20 টাকা মানে মানুষটি খুশি দি দিলি না আচ্ছা মই 70 টাকা দিছো ই দিছে 80 টাকা মোর অলপ দাইটো বেশি কাটছে ইয়া দাইটো বেশি কাটছে সেইকাৰণে অলপ বেশি লৈছে মই কমকে কাটিছো সেইকাৰণে মোৰ কম লৈছে গাইস তো গাইস আমি চুলি কাটি এতিয়া যাই আছো ঘৰলৈ আৰু ঘৰত যাম বহুত ভোক লাগিছে আৰু গাছৰ অৱস্থা নাই একদম গা ধুব লাগিব একদম ঘৰত যাই আৰু গাঁৱত চুলি পৰি একদম অৱস্থা শেষ আৰু কি কম আৰু গাইছ আপোনালোকক অৱস্থা বহুত বেয়া হৈ গৈছে আৰু ঘৰত যাই এতিয়া মানে ডাইৰেক্ট যাই গা ধুব লাগিব তাৰপিছত ভাত খাম মই মানে চুলি কাটি ঘৰত আহিলোঁ আৰু ঘৰত আহি কিনে গা ধুলোঁ গাটো মানে বহুত বেয়া লাগি আছিলে চুলি কাটিছিলোঁ ন সেইকাৰণে স্পৰ্টিঙৰ ভিতৰে দি চুলি চব সোমাই গৈছিলে তাৰপিছত ঘৰত আহি মই গা ধুলোঁ গা চা ধুই ভাত খালোঁ তো তাৰপিছত আপোনালোকক মানে এতিয়া ভিডিঅ' নকৰোঁ আৰু তো একদম আপোনালোকক আবেলি লগ পাই আছোঁ তো গাইছ এতিয়া আবেলি আৰু আমি এতিয়া যাম ফুটবল খেলিবলৈ আৰু এই সব মনোজ ভাই বল লৈ আহিছে আৰু এইটো বল সবে বল আমি এতিয়া বল খেলিম তো গাইছ ভিডিঅ'টো আগলৈকে চাই থাকক আৰু আমাৰ লগত আছে অংকুৰ ভাই টিকলি মানি আৰু সৰু চলি কেইটামান আহি আছে তো বলক এতিয়া আমি বল খেলোঁ কাই চলে কি কৰি আছা কাৰ মোবাইল চাই আছা হেই তোৰ নহয় নাম কি তোৰ নাম কি নাম পিতম ক'ত ঘৰ ক'ত চিনিমাৰা কোন ক্লাছত পঢ়া মনত নাই কমনত পঢ়া
তো হে গাইস আমি ইয়াতে বহুত টাইম বল খেললো আৰু বহুত ভাগৰ লাগিছে আৰু মনোজ ভাই চাও পুৰা একদম স্পৰ্টিং ডিকচন পুৰা খুলি দিছে কি গৰম লাগিছে ইয়াৰ তো আজিৰ ভিডিওটো ইমানখিনি আছিল আৰু মানে আজি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আপোনালোকক দেখালো কেনেকুৱা কি গোটেইখিনি দেখালো সো আজিৰ ভিডিওটো ইমানখিনি আছে যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিও লৈ অন্য এটা কন্টেন্ট লৈ সো টাটা বাই বাই কি জয় অসম জয় অসম